এভৰিৱান, কি খবৰ আপোনালোকৰ? গুড মৰ্ণিং। এতিয়া পাইছে 10:30 মান হৈছে আৰু তো মই গা পা ধুই ৰেডি চেডি হৈ গ'লোঁ। আমাৰ পোৱালিকো চাপা টেপা কৰি খাব কৰিব দি দিলোঁ সিহঁতক, আৰু ইহঁত দুটাক এতিয়া বান্ধি পেলাই আমি থৈ দিছোঁ। আৰু আমাৰ ঘৰততো নাবান্ধো, কিন্তু যেতিয়া আলহী আহে তেতিয়া বান্ধি দিওঁ, কাৰণ মানে বহুতে কুকুৰ চুকুৰলৈ ভয় কৰে ন, সিহঁতে নাকামোৰে, তথাপিও বান্ধি থৈ দিছোঁ ন জিংগ। হামি মাৰিছে। ৰাতিও শুৱে বেলেগ ৰাস্তাৰ কুকুৰবিলাকে, দিনত শুৱে, ৰাতি পহৰা দিয়ে। আমাৰ আকৌ কেতিয়া শুৱে ৰাতি, মানে কেনেকুৱা ধুনীয়াকৈ শুৱে, নাক বজাই বজাই শুৱে। মানে ওচৰত কোনোবা মানে নতুনকৈ অহা মানুহে ভাবিব কি কোনো মানুহ চানুহে আছে নেকি, ইমান ধুনীয়াকৈ নাক বজাই পেলাই শুৱে। তুমি কিয় কঁপি আছা? ভয় কৰিছা। ই আকৌ বাহিৰলৈ ওলালে ভয় কৰে। আগতে নুনু তেনেকুৱা আছিলে, বাহিৰলৈ পঠাই দিওঁ ইমান ভয় কৰে, খালি জাষ্ট ঘৰৰ ভিতৰতে। এতিয়া ডাঙৰ হোৱাৰ পৰাহে ভাল পোৱা হৈছে। এতিয়া ভাবিছে ই যে মই ওলাই আছোঁ, কি মানে এনেকুৱা ভয় কৰিছে নহয়। বাকী এতিয়া আমাৰ ঘৰলৈ আহি আছে গুৱাহাটীৰ মামাহঁত। তো মোক অকণমান আগতে ফোন কৰি গৈছে, মানে মাৰ গাটো ইমান বেছি ভাল নহয়। তো মামাই জানে যে মামাহঁত অহাৰ লগে লগে মায়ে আকৌ ভাত চাত বনোৱা কিবা কিবি সেইবিলাক কৰিব, মানে আৰু মায়েতো আৰু মানে নৰ্মেলি কিবা এটা বনাইতো নথয়, জানেই মামাই ভালকৈ। আৰু ককাই ভনীয়েকৰ মৰম যেতিয়া, আৰু তো মামাই মানে খবৰ নিদিয়াকৈ মোক আধা ৰাস্তা আহি পেলাই ফোন কৰিছে, যে মামীয়ে ফোন কৰি পেলাই কৈছে যে আমি গৈ আছোঁ, একো মাক কৰিব নিদিবি। মানে মাৰ গাটো একেবাৰে ইমান মানে ভালেই, কিন্তু মানে অলপ গাটো অকণ ভাল নহয় আৰু। চ' সেইটো কাৰণে মামাহঁত আহি আছে, পাব এতিয়া। আৰু মই পটাপট আৰু ভাজি চাজি বনাইছোঁ, ৰুটি চুটি মায়ে বনাব আৰু বনাই আছে চাগে। মই ভাজি চাজি বনাই কৰি ৰেডি হৈ গ'লোঁ। তো মামাহঁত আহালে আমি ৰখি আছোঁ আৰু গোটেইকেইটা। আমাৰ দেউতা কাম কৰি আছে। কাম নহয়, কি হ'ল? গাখীৰ লৈ আহি আছে। এতিয়া মায়ে মানে ধুনীয়াকৈ গাখীৰ চাহ একাপ খাই দিব, আৰু তেতিয়া গাটো ভাল হৈ যাব। আৰু কেনেকুৱা ধুনীয়া পৰিৱেশ আমাৰ বাহিৰৰ পৰিৱেশটো, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন। তো মামাহঁত গ'ল অকণমান আগত, ৰ'দ দিছে, মানে নেদেখালোঁ ভিডিঅ', মানে অলপ কাম চাম কিবা কিবি কৰিলোঁ মেলিলোঁ, মানে এফালে যাবও লাগে। আজি ইয়াতে তুলসী বিয়াও পাতিছে। চ' মামাহঁত গ'ল, এতিয়া গিফ্ট চিফ্ট কিবা কিবি দিলে আৰু বিয়া বুলি। আপোনালোকে দেখিছিলে মই ভিডিঅ' কৰোঁতে স্কুটিখনত লৈ আহিছিলে, মামাহঁতে ডাঙৰ ট্ৰলি এটা দিছে গিফ্টত। মই পিছত দেখাম বাৰু আপোনালোকক, এতিয়া সময় নহ'ল কাৰণে নেদেখালোঁ। আৰু এতিয়া মা আৰু মই তুলসী বিয়ালৈ যাওঁ। হৈ গ'লো স্কাৰ্ট পিন্ধি। যোৱা নাই আজিলৈকে, আজি ফাৰ্ষ্ট যাম। আগতে ঘৰতে পাতে তুলসী দিয়া, এবাৰটো পতা হোৱা নাই। চ' এইবাৰ তালৈকে যাওঁ আৰু। দেউতা আগতে গ'ল, তো মা আৰু মই এতিয়া যাম আৰু তাতে বোলে ভাত চাতো খুৱাব বোলে। তো এতিয়া ভাত চাতটো খাই কৰি একেবাৰে আহিম আৰু, কি বা বনাই চাওঁ। তো খাই কৰি পেট চেট একেবাৰে ফুল চুল কৰি মেলি আহি যাম আৰু ঘৰত। ভাত চাত দি দিলে আৰু এতিয়া মানে মজাকে খোৱাহে মেইন আৰু, নে কি কয়? মই আজি হৈ গ'ল আৰু খাই পেলাই ধুনীয়াকৈ তামোল এখন খালোঁ। খৰিতাত আছে তামোল। তো ভাত খাই তামোল এখন নাখালে মানে একদম ভালহে নালাগে, লাগিলে যিমানেই যি নাখাওঁ কিয়। তামোলখন খোৱালে মনটো কিয় ভাল লাগি যায়, মানে খোৱাৰ পিছত। নাইকিয়া ভিতৰত ভিডিঅ' চিডিঅ' নকৰিলোঁ আৰু, বহুত মানুহ চানুহ আছিল, ডাঙৰ ডাঙৰ মানুহ ভাবিব কি কৰি আছে, আইতাবিলাক আছিলে। সেইকাৰণে খাই পেলাই বনালোঁ আৰু ভিডিঅ'টো। ঘামি গৈছোঁ, মানে ইমান বেছি গৰম লাগি গৈছিলে, বাপৰে ধেৰ মানুহ। এতিয়া ঘৰলৈ যাওঁ, মা আহি আছে, জানো ক'ত গ'ল, আকৌ কাৰোবাক লগ পালে চাগে। বাকী মানুহবিলাকে কাৰোবাক লগ পালে মিতি ওলাই যায় নহয়। তাকে বহুত দিনৰ পুৰণা মানুহ চানুহ পাইছে, কথা চথা পাতিছে আৰু। এতিয়া ঘৰলৈ যাওঁ আৰু ধুনীয়াকৈ অকণমান শুই দিম আৰু। মই আহি আছোঁ পিছে পিছে আৰু, সেয়া
পাই গ'লোঁ বাট ইহঁততো ইমান কাজিয়া কৰে কেনেকৈ কামুৰি থাকে মানুহ দুইটাই দেখিছেনে বাৰু কেনেকৈ কামোৰে মাকে জীয়েকক আহি পাই গ'লোঁ এতিয়া অকণমান মানে ভাগৰ লাগি গৈছে অথনি গ'লোঁ যে এতিয়া অকণমান খোৱা বজাৰ পাতিও আছে কিবা কিবি কাম দুটামানো আছে চ' কামকেইটা কৰি লওঁগৈ আৰু আমাৰ ঘৰত এতিয়া চবতকৈ ইণ্টাৰেষ্টিং বস্তুটো হৈছে এতিয়া বাজিছে কেইটা বাজিছে 5:30 হোৱাই নাই তো আমাৰ ঘৰত এতিয়া চব জেগাই শুলে এটা হৈছে এইকণ সৰুকণ এয়া হৈছে এইকণ হৈছে ডাঙৰকণ এইকণ হৈছে মাকণ আৰু একণ আছে আলহী আগবঢ়াব গৈছে আজি ঢেৰ বস্তু কিনিছোঁ আজি বিশালত আহি পেলাই মানে ঘৰৰ খোৱা বস্তু অলপ কিনি কৰি লৈ যাওঁ এনেইতো নগাঁও নাহোঁ ন সেইকাৰণে ভাবিলোঁ কিনো কৰোঁ সেইকাৰণে খোৱা বস্তু কেইটামানকে লৈ লৈছোঁ আৰু ঢেৰ বস্তু কিনিলোঁ ঘৰ আহি পাই গ'লোঁ এতিয়া খাম আৰু পেটলা